এইকেইটা ঘগকেইটা মানে গাহৰিকেইটা। হেল্ল' এভৰিৱান, কি খবৰ আপোনালোকৰ? পুনৰ এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আৰু আজি আপোনালোকৰ মাজলৈ লৈ আহিছোঁ মই এটা নতুন ভিডিঅ'। তো ভিডিঅ'টো হৈছে হোম টুৰ। আপোনালোকে থাম্বনেইল চাই গম পালে। আৰু তেন্তে আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু দেখিছে আজি মানে বহুত ৰ'দ, এই ৰ'দৰ মাজতে আপোনালোকৰ মাজলৈ লৈ আহিছোঁ এটা নতুন ভিডিঅ'টো আৰম্ভ কৰিছোঁ একদম নঙলামুখৰ পৰা। এয়া হৈছে আমাৰ নঙলামুখ আৰু এয়া হৈছে আমাৰ নতুনকৈ পতা ফুলৰ বাগিচা, য'ত আধা চিকনালো ফুল ৰুলো আৰু আধা চিকনোৱাই নাই। আৰু এইপিনে ঘৰটোৰ বাওঁ চাইডে আছে ইমানডোখৰ জেগা, য'ত গছ পুলি মানে কিছুমান কলগছৰ পুলি, তামোল পুলি কিবা কিবি আছে। আৰু সোঁ চাইডে আছে, এইটো খালী হৈ আছে। তাৰ পৰা আৰু একদম ষ্টেপটোৰ ওচৰতে আছে কিছুমান তুলসী পুলি আৰু ওপৰত আছে পুৰা ফুলৰ টাব, মানে ফুলৰ টাববোৰ বয়ামৰ কিবা কিবি টিং চিং এনেকে বনাই থৈ দিছো। আৰু এয়া হৈছে নাৰ্জীজোপা। এইবিলাক এনেকে সৰু সুৰা যি টি ফুলবিলাক এনেকে ৰুই থৈ দিছো। আৰু এইপিনে আছে আমাৰ তুলসী ভেটিটো অন্য জেগাত থবগৈ লাগিব। ইয়াতে আছে কিছুমান ফুল। আৰু এইখন হৈছে আমাৰ বাৰান্দা। ইয়াতে কোনোবা কোনোবাই বহে আৰু এতিয়া বস্তু কিবা এনে থৈ দিয়া আছে। এইটো হৈছে আমাৰ যঁতৰটো, য'ত মই এতিয়া সূতা লৈ আছিলো অলপ আগতে। তাৰ পৰা ইয়াত হৈছে চেণ্ডেল থোৱাৰ ষ্টেণ্ডটো, এখন পুৰণা চাইকেল। তাৰ পৰা এইখনে হৈছে আমাৰ বাৰান্দাখন। তেন্তে এতিয়া ভিতৰলৈ যাওঁগৈ। আৰু এইখনে হৈছে আমাৰ প্ৰথম দুৱাৰখন। এইপিনে আছে মাহঁতৰ ৰুম আৰু এইপিনে আছে ভাইটিৰ ৰুম। তেন্তে প্ৰথমে ভাইটিৰ ৰুমটোলৈ যাওঁ। এইটো হৈছে ভাইটিৰ ৰুমটো। ইয়াত থৈ দিয়া আছে এযোৰ সোফা আৰু এখন হৈছে ভাইটিৰ টেবুল, পঢ়া টেবুল। এইটো হৈছে ইনভাৰ্টাৰ আৰু এখন হৈছে ভাইটিৰ বিচনা। আৰু এইটোৱে হৈছে ভাইটিৰ ৰুমটো। এতিয়া বলক আপোনালোকৰ আমাৰ মাহঁতৰ ৰুমটো দেখাওঁগৈ। মাহঁতৰ ৰুমটো আছে মুখামুখিকে এইটো। তেন্তে আপোনালোকক মাহঁতৰ ৰুমটো দেখাই দিওঁগৈ। ইয়াতে দুখন দৰ্জা আছে, এখন দৰ্জাৰ আৰু এখন। এইটো হৈছে গডৰেজটো। তাৰ পৰা এখন হৈছে মা দেউতাৰ বেড। তাৰ পৰা এখন হৈছে মাৰ আলনা আৰু ইয়াতে থোৱা আছে ব্লেংকেট, যিবোৰ ৰাতি লওঁতে ব্যৱহাৰ কৰে। আৰু ইয়াত আছে মাৰ কিছুমান ভাল ভাল কাপোৰবিলাক। ইয়াতো আছে ভাল কিবা কাপোৰবোৰ। আৰু এখন হৈছে ভাইটি ব্লেংকেট, ইয়াত দেউতা আৰু ভাইটিৰ ভাগৰ কাপোৰ কানিবোৰ থোৱা হৈছে। আৰু এখন হৈছে মা ভাগৰ ড্ৰেছিং। আৰু এয়াই হৈছে মা দেউতাৰ ৰুম। আমাৰ ড্ৰয়িং ৰুমটো। আৰু এইটো হৈছে আমাৰ পুৰণা শ্বকেছটো। আৰু এইটো হৈছে টিভি, যিটো ৰিচাৰ্জ কৰাই নাই এনেকে। আৰু এইটো গান বজোৱা হোম থিয়েটাৰ নে কি কয় নাজানো আৰু সেইটো। তাৰ পৰা এইপিনে আছে ডানলপজো। আৰু এইখন হৈছে টি টেবুল। আৰু এইপিনে ইয়াতে আছে ফ্ৰিজটো। এইটো বেয়া হৈ আছে, নিগনিয়ে কুটি ইয়াকো বেয়া কৰি থৈ দিছে। তাৰ পৰা এইটো হৈছে নতুন শ্বকেছটো। কেনেকুৱা লাগিছে এবাৰ ক'বচোন, এইটো আপাই দিছে। তাৰ পৰা এখন হৈছে এক্সট্ৰা বিচনা। আৰু ইয়াতে আছে আমাৰ থাপনা, য'ত আমি ভগৱানৰ মানে পূজা কৰোঁ। এয়া হৈছে ডাইনিং টেবুল, প্লাষ্টিকৰ। এতিয়ালৈকে ইউজ কৰা নাই, এনেকে থৈ দিছো, ইমান দৰকাৰ নাই এতিয়া। তাৰ পৰা এয়া হৈছে এখন টি টেবুল। ইয়াতে কিছুমান বস্তুবিলাক থৈ দিছো আৰু কাঁহৰ বস্তু কিছুমান ইয়াত থৈ দিছো, যিবোৰ নতুন বিলাক আছিলে মানে। তাৰ পৰা ইয়াতো আছে কাঁহৰ বস্তু, এইবিলাক ইউজ কৰি থাকো। ইয়াত মানে মোৰ বেগটো থৈ দিছো, এনে ভিডিঅ' এটা কৰি আছিলো সেনেকে থৈ দিছো। আৰু তাৰ পৰা ইয়াত আছে, এইটোত আছে গ্লাছ, এইটো বেগটো থৈ দিছো। আৰু এইটোত থৈ দিছো বটা, ইয়াত থৈ দিছো জাৰটো। আৰু একেবাৰে ওপৰত থৈ দিছো কিছুমান এক্সট্ৰা বস্তুবিলাক। আৰু আপোনালোকক আজি দেখাই দিওঁ মই অঁকা কিছুমান ছবিবিলাক। ইমান নাই ছবি, যিখিনি আছে সেইখিনিকে দেখাই দিছো। আৰু এইখন হৈছে মই অঁকা পুতলা ছবি। ইয়াত নাৱত দুজন লোকে বহি আছে, তাৰ পৰা এই দুজনী ছোৱালী। আৰু এইটোৱে হৈছে আমাৰ ড্ৰয়িং ৰুমটো, অলপ ডাঙৰ। আৰু এতিয়া বলক আপোনালোকক আমাৰ ৰুমটো কেনেকুৱা তাক দেখাই দিওঁ। আৰু এইপিনে আছে আমাৰ বিচনাখন, এখন আমাৰ বিচনা।
আৰু এইটো হৈছে ড্ৰেছিং ইয়াতে মই থৈ দিছো মোৰ ষ্টাইল কৰা কিছুমান বস্তুবিলাক মেকআপ কিবা কিবি ধৰক যিকোনো বস্তু ইয়াতে থৈ দিছো তাৰপৰা ইয়াত আছে কিছুমান পিং চিং এক্সট্ৰা বস্তুবিলাক ইয়াতে থৈ দিছো এই লাইটটো বেয়া হ'ল আৰু হেনেকে থৈ দিয়া আছে ইয়াত সৰস্বতী ফটো এখনো থৈ দিছো মাজে মাজে মই কিতাপ পঢ়ি থাকো যে আৰু ইয়াৰ ভিতৰত থৈছো মোৰ পুৰণা যিবিলাক কিতাপ যিবিলাক মই পঢ়িবলৈ আছে নিজ্জতি দিও এখিনিকে পঢ়িব লাগিব অকল এখিনি পঢ়িব লাগিব হেকানে এখিনিকে থৈ দিছো তাৰপৰা ইয়াত আছে অসম আৰক্ষী কিতাপখন যিখন হেদিনাখন মই আনিছিলো তাৰপৰা এখিনি ৰাতি লওঁতে কোনোবাখন ব্যৱহাৰ কৰো আৰু এটো থৈ দিছো মোৰ পুৰণা কাপোৰবিলাক মানে যিবোৰ গৰম কাপোৰ হেবোৰ আৰু ইয়াত আছে কিছুমান কিতাপ আৰু ইয়াত সৰুহুৰা কাপোৰবোৰ থওঁ এখন হৈছে আমাৰ আলনা এটো সাইডৰ পৰা মোৰ কাপোৰ থওঁ আৰু এটো সাইডলে তেওঁৰ কাপোৰ থওঁ তাৰপৰা এটো হৈছে মোৰ ফাইল তলত থৈ দিছো এবো হুটা সটা কিবা কিবি ধেই থৈ দিছো আৰু এনেকে তাৰপৰা এটো হৈছে গৰ্ডেছটো আৰু এখিনি মোৰ কাপোৰ ইয়াত গাৰু চাৰু কিবা কিবি থৈ দিছো ইয়াত আছে নিচিলোৱা কাপোৰবিলাক আৰু তলত আছে মোৰ সুইজাৰ কিবা কিবি এইবিলাক আৰু আগতে টিউচন যাতে পিন্ধি যোৱা কাপোৰ ইয়াত আছে তেখেতৰ কাপোৰ মোৰ কাপোৰ অলপ আছে আৰু ইয়াতে তাৰপৰা এটো হৈছে মোৰ হেণ্ডবেগ আৰু এটো তাৰ ফাইল আৰু ইয়াতে থৈ দিছো কিবা সোণৰ গহনা চনাবিলাক আৰু তো ইমানেই গৰ্ডেজত ইমান বস্তু চনে যিখিনি থবলগীয়া আছে সেইখিনিকে থৈছো আৰু তো আপোনালোকে দেখিলে এটো হৈছে আমাৰ ৰুমটো কেনেকুৱা লাগিলে কবচোন ইমান ডিজাইনত সজাব নাজানো যদিও এতিয়া বলক আপোনালোকক আমাৰ বাথৰুমটো দেখাই দিও বাথৰুমটো আমাৰ ৰুমৰ কাষৰতে আছে এইটো হৈছে বাথৰুমটো এয়া হৈছে বাথৰুমৰ দৰজাখন আৰু এখানে আমি ইয়াতে গা ধুও আৰু তাৰপৰা এখানে আছে একিটা ইয়াতে থৈছো চেম্পু টেম্পু কিবা কিবি চাবোন বিলাক ইয়াতে থওঁ ইয়াতে লগাই থোৱা আছে এখন সৰু আইনা তো এটোৱে হৈছে আমাৰ বাথৰুমটো তাৰপৰা বাথৰুমৰ ওচৰতে মানে এডোখৰ মুখ আগতে থৈ দিছো এই খালি সিলিন্ডাৰ কেইটা তাৰপৰা ইয়াত আছে এটো ধানৰ বস্তা তাৰপৰা এটো হৈছে পানী ফিল্টাৰটো আৰু এটো হৈছে মিক্সাৰ মেচিন আৰু ইয়াত থৈ দিছো চাউল আৰু এতিয়া আপোনালোকক দেখাই দিম আমাৰ কিচেনটো তো বলক আমাৰ কিচেনটো কেনেকুৱা হয় এবাৰ চাই লব ইমান সিম্পল ইমান ডিজাইনৰ নহয় আপোনালোকৰ দৰে তেন্তে এয়া হৈছে আমাৰ কিচেনটো এখন হৈছে আমাৰ ডাইনিং আৰু ইয়াতে আছে আমাৰ গেছ কুকাৰ এনেকৈ থৈ দিছো আৰু ইয়াতে আমি কাঁহী বাতি চাইবাতি কিবা কিবি ধুও আৰু শাক পাচলি তাৰপৰা ইয়াত আছে কাঁহী বাতি থোৱা আগৰ ষ্টেণ্ডটো এটা কাঁহী বাতি চাহি বাতি থৈ দিছো আৰু এটোৱে আমাৰ কিচেনটো তাৰপৰা আপোনালোকক দেখাই দিও কেঁচা পাকঘৰটো এটো ইয়াত দেখিছে জুইহাল যেতিয়া মানে হৰকে ভাত বনাবলৈ হয় যে তেতিয়া ইয়াতে বনোৱা হয় জুইতে যেতিয়া মানে 20 জন 25 জন যিমান মানুহ হওক মানে আমাৰ ঘৰখিনি বাদে যদি বনাবলৈ হয় ইয়াতে বনায় তাৰপৰা এডোখৰতে আছিলে কোনো তাঁতৰ শালজু এতিয়া কাইলে পৰহিলে মানে লগাম আৰু তাৰ হেৰি ভাবি আছো দেই এটো হৈছে আমাৰ কেঁচা পাকঘৰ ইয়াতে চিৰিৰ ওপৰত আছে চিৰি এটো কলথক দেখিছেনে খাওয়া লাগিছে নিয়ব ইয়াতে খৰি চৰিবিলাক পিছফালৰ পৰা আনি থৈ দিছে তাৰপৰা এতিয়া দেখাই দিওঁ আমাৰ পিছফালৰ বাৰান্দাখন যিখন মানে বহুত লেতেৰা হৈ আছে টিউবল দেখিছে দমকল বুলিয়ে কয় তাৰপৰা ইমান ৰ'দ দিছে মানে আপোনালোকলে ভিডিওটো কেনেকে লৈ আনিছো মই নাজানো মানে বহুত গৰম উঠিছে দেই আৰু এখন দেখিছে আমাৰ কপুটাখন তাৰপৰা হেয়াই আমাৰ সেই পিনে আছে গুহালিটো তালৈকে নেদেখাওগে আৰু তাৰপৰা আমাৰ এইকেইটা গিটা মানে গাহৰিকেইটা মোক দেখি পানি চিঞৰিলে নেকি দেখিছেনে মোক দেখি পানি চিঞৰিলে আৰু দানা খাবি নি পৰিয়ে দিলে সেয়া চাওক মৰম 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 এইটোৱে হৈছে আমাৰ মানে গাহৰি থোৱা জেগাডোখৰ বৰ্তমান এডোখৰতে যেতিয়া গাহৰিকেইটা ডাঙৰ হ'ব তেতিয়া ডাঙৰকে বনাব পাৰো জেগাটো
তাৰপৰা ইয়াতে ছাগলী বান্ধো আৰু এয়া আছে ধান কুটোৱা মিল। এইটো হৈছে আমাৰ ভঁৰালটো আৰু এয়া হৈছে আমাৰ ঘৰৰ পিছফালৰ ঠাইডোখৰ। এনেই খালী তেতিয়া পৰি আছে। যেতিয়া কঠীয়া ৰুবলৈ হ'ব এই গোটেইডোখৰ জেগাতে মানে কঠীয়া সিঁচি দিয়া হয় আৰু সিটো চাইডলৈ অলপ সিঁচা হয়। আৰু আপোনালোকে হোমটোৰ ভিডিঅ'টো দেখিলে কিন্তু আপোনালোকে কমেণ্ট কিন্তু এটাও নকৰে, সেইটো মই জানো। কিয়নো আমাৰ অকল ঘৰৰ মায়ে কমেণ্ট কৰে, তাৰ পৰা কোনোবাই মানে লাইক চাইক দিয়ে। আৰু আপোনালোকেও পাৰিলে মানে এটা কমেণ্ট কৰিব আৰু ভিডিঅ'টো লাইক এটা কৰি দিব, ছাবস্ক্ৰাইব কৰিব, যাতে আৰু আগলৈ ভিডিঅ' বনাই যাব পাৰোঁ। তেন্তে আজিলৈ বাই বাই। আকৌ পুনৰ এটা নতুন ভিডিঅ'ৰ সৈতে আপোনালোকক আকৌ লগ পাম।